নাৰায়ণপুৰ মাধৱদেৱ কলেজ তিনিআলিৰ 5খনকৈ দোকানত জুই। আজি ৰাতি প্ৰায় 2মান বজাত লখিমপুৰ জিলা নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাধৱদেৱ কলেজৰ তিনিআলিৰ 5খনকৈ দোকানত অগ্নিসংযোগ হৈ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে। বিউটি পাৰ্লাৰ, হোটেল, চেলুন, পাণ দোকান আৰু এখন মোবাইলৰ দোকান সম্পূৰ্ণ জুইত ছাই হোৱাৰ লগতে ৰাজীৱ বৰা নামৰ লোক এজনৰ হোটেলত থকা এটা চিলিণ্ডাৰ গেছ বিস্ফোৰণ হৈ আন এক আতংকৰ সৃষ্টি হয়। জানিব পৰা মতে কোনো এখন দোকানৰ পৰা শ্বৰ্ট চাৰ্কিট হৈ এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। এজনে প্ৰায় জ্বলি তেতিয়া দোকান আমাৰ শেষেই হ'ল আৰু তেতিয়া খবৰ ফোন কৰিলে, ফোন কৰাৰ লগে লগে মই আহি পাই দেখিছোঁ নাই দোকানটো চব শেষ। কিমানমান টকা আপোনালোকৰ ক্ষয়ক্ষতি হ'ল? আমাৰ প্ৰায় 5-6 লাখ টকা। ইঞ্চুৰেঞ্চ আছিলে? ইঞ্চুৰেঞ্চ নাই। কিহৰ কাৰণে উদ্ভৱ হৈছে বুলি ভাবিছে? এইটো শ্বৰ্ট চাৰ্কিটৰ ফলতে হৈছে। আৰু কিবা মানে চিলিণ্ডাৰ ব্ৰাছ হ'ল। অঁ, চিলিণ্ডাৰ ব্ৰাছ হোৱাৰ লগে লগে আমাৰ দোকান বেছি জ্বলি গ'ল। ৰাতি 3:15 ভিতৰত মানে ঘৰত খবৰ পালোঁ। খবৰ পাই লগত মই দেখিলোঁ যে 4-6খনমান দোকান জ্বলি আছে। তাৰপৰা লগত থানালৈ গৈ প্ৰাইভেট আনি তেওঁলোকৰ দ্বাৰা জুই নিয়ন্ত্ৰিত কৰা হৈছে। আৰু 6-7খনৰ দোকানৰ ভিতৰত কাপোৰ দোকান, তাৰপিছত বিউটি পাৰ্লাৰ, হোটেল, তাৰপিছত চেলুন, মোবাইলৰ দোকান প্ৰায় 20-25 লাখ টকাৰ ওপৰত মানে ক্ষতি হৈছে। আৰু 4টা বজাতহে মানে জুই সম্পূৰ্ণ নুমুৱাই শেষ কৰিব পৰা হৈছে। আমি ধপধপকৈ জ্বলি থকা দেখিছোঁ। আহি নুমালোঁ, চিলিণ্ডাৰ আপোনাৰ ব্ৰাছ হৈছে আৰু লগতে প্লাছ আপোনাৰ ইয়াত মানে কাপোৰৰ দোকান, মণিয়ৰী, ষ্টেচনাৰী গোটেইখিনি আমাৰ ATM পৰ্যন্ত লগাইছিলে, কেণ্টিনো আছিলে। সেইখিনি আমি সম্পূৰ্ণ বাকী জেগাখিনি আমি ছেভ কৰিছোঁ। আৰু যিটো চিলিণ্ডাৰ ইয়াত ৰাখিছে তেওঁলোকে কোনো নাৰায়ণপুৰৰ পৰা গোপাল গোৱালা ৰিপৰ্ট, আছাম প্ৰাইম।